Hello guys, welcome to my Edu Help YouTube channel. আজি এটা ইম্পৰ্টেণ্ট টপিক লৈ আলোচনা কৰিবলৈ ওলাইছোঁ। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাব। হৈ যোৱা ICC ক্ৰিকেট ৱৰ্ল্ড কাপ 2019 কেইটামান ইম্পৰ্টেণ্ট ফেক্ট লৈ আলোচনা কৰিবলৈ ওলাইছোঁ। তো টপিকটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ থাকিল, যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ে যেন, আৰু লগতে টপিকটো ভাল লাগিলে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তো ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। ফেক অফ ৱৰ্ল্ড কাপ 2019 উইনাৰ হয় এইবাৰ ৱৰ্ল্ড কাপৰ ইংলেণ্ড। প্ৰথমবাৰৰ বাবে ইংলেণ্ড ৱৰ্ল্ড কাপ উইনাৰ হয়। তো ৰানাৰ্ছ আপ নিউজিলেণ্ড ফাইনেলত পৰাস্ত হয়। তো গল্ডেন বেট দিয়া হয় আটাইতকৈ বেছি ৰান কৰা বাছনক দিয়া হয়। তো এইবাৰ গল্ডেন বেট লাভ কৰে ইণ্ডিয়াৰ ৰোহিত শৰ্মাই 648 ৰানছ কৰে। তো গল্ডেন বল দিয়া হয় মষ্ট উইকেট টেকাৰ বলাৰক দিয়া হয়। তো এইবাৰ মিচেল ষ্টাৰ্কে 27 উইকেট লাভ কৰে। অষ্ট্ৰেলিয়াৰ হয় মিচেল ষ্টাৰ্ক 27 উইকেট লাভ কৰে। তো মেন অফ দ্য মেচ ফাইনেল মেচখনৰ মেন অফ দ্য মেচ বেন ষ্টক হয়। ইংলেণ্ডৰ বেন ষ্টক ভাল ফাইনেল মেচত ভাল পাৰফৰ্মেঞ্চৰ বাবে মেন অফ দ্য মেচ দিয়া হয়। তাৰপিছত মেন অফ দ্য টুৰ্ণামেণ্ট গোটেই ৱৰ্ল্ড কাপটোৰ ভাল খেলৰ বাবে মেন অফ দ্য টুৰ্ণামেণ্ট দিয়া হয়। মেন অফ দ্য টুৰ্ণামেণ্ট কেন উইলিয়ামছন নিউজিলেণ্ডৰ টোটেল ৰান কৰে 578 ৰান। কেন উইলিয়ামছন নিউজিলেণ্ডৰ কেপ্টেইন হয়। হোষ্ট এইবাৰ ইংলেণ্ড আৰু ৱেলছত ৱৰ্ল্ড কাপ অনুষ্ঠিত হয়। তো হাইয়েষ্ট ইণ্ডিভিজুৱেল স্ক'ৰ মানে এখন খেলত আটাইতকৈ বেছি ৰান কৰে আমাৰ অষ্ট্ৰেলিয়াৰ ডেভিড ৱাৰ্নাৰ এখন মেচত 166 ৰান কৰে বাংলাদেশৰ বিৰুদ্ধে আটাইতকৈ বেছি ৰান কৰে। এইবাৰ বেষ্ট বলিং ফিগাৰ্ছ মানে আটাইতকৈ বেছি উইকেট লয় এখন মেচত পাকিস্তানৰ শ্বাহিন আফ্ৰিদি 35 ৰান খৰচ কৰি 6 উইকেট লাভ কৰে বাংলাদেশৰ বিৰুদ্ধে। তাৰপিছত মষ্ট ছিক্সেছ আটাইতকৈ বেছি ছিক্স মাৰে ইংলেণ্ডৰ ইয়ান মৰ্গান 22টা ছিক্স মাৰে। এইবাৰ এটা ইম্পৰ্টেণ্ট কথা লৈ আহিছোঁ। এইবাৰ আমাৰ ৱৰ্ল্ড কাপ হৈছিলে ইংলেণ্ড আৰু ৱেলছত 2019 ৱৰ্ল্ড কাপ হৈছিল ইংলেণ্ড আৰু ৱেলছত। নেক্সট ৱৰ্ল্ড কাপ 2023 ইণ্ডিয়াত হ'ব। ইণ্ডিয়াত 9 ফেব্ৰুৱাৰী টু 26 মাৰ্চলৈকে ৱৰ্ল্ড কাপ খেলাম। মনত ৰাখিব ইণ্ডিয়াত নেক্সট ৱৰ্ল্ড কাপটো হ'ব 2023। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল ৰোহিত শৰ্মাই এইবাৰ এখন মেচত এটা ছিংগল অডিশ্যনত এটা ছিৰিজত ৱৰ্ল্ড কাপ ছিৰিজত ছিংগল অডিশ্যনত 5টা চেঞ্চুৰী মাৰিছিলে। তো যিটো এটা ৰেকৰ্ড হৈছিলে। ইয়াৰ আগতে এটা মেচত এটা ৱৰ্ল্ড কাপ ছিৰিজত 4টা চেঞ্চুৰী কৰিছিল শ্ৰীলংকাৰ কুমাৰ সাংগাকাৰাই, কিন্তু সেইটো ৰেকৰ্ড ব্ৰেক কৰি ৰোহিত শৰ্মা এইবাৰ 5টা চেঞ্চুৰী মাৰে। এইটো এটা ইম্পৰ্টেণ্ট। আহিছোঁ এইবাৰ ক্ৰিকেটৰ কেইটামান হিষ্টৰী লৈ। প্ৰথম ক্ৰিকেট ৱৰ্ল্ড কাপ অনুষ্ঠিত হৈছিল 1975ত ইংলেণ্ডত হৈছিলে। উইনাৰ হৈছিলে ৱেষ্ট ইণ্ডিজ। অষ্ট্ৰেলিয়া ৰানাৰ্ছ আপ আছিল। তাৰপিছত নেক্সট ৱৰ্ল্ড কাপটোৰ 2 নম্বৰ ৱৰ্ল্ড কাপটোৰ নেক্সট ৱৰ্ল্ড কাপ 1979 ইংলেণ্ড হৈছিল আৰু উইনাৰো হৈছিলে ছেকেণ্ড টাইমো ৱেষ্ট ইণ্ডিজ আৰু ৰানাৰ্ছ আপ হৈছিল ইংলেণ্ড। তাৰপিছত নেক্সট 3 নম্বৰ ৱৰ্ল্ড কাপ 1983 ইংলেণ্ডত হৈছিলে আৰু উইনাৰ হৈছিলে ইণ্ডিয়া, ৰানাৰ্ছ আপ ৱেষ্ট ইণ্ডিজ আছিলে। তাৰপিছত 4 নম্বৰ ৱৰ্ল্ড কাপটো 1987ত হৈছিলে পাকিস্তান আৰু ইণ্ডিয়াত হৈছিল। উইনাৰ হৈছিলে অষ্ট্ৰেলিয়া আৰু ৰানাৰ্ছ আপ হৈছিলে ইংলেণ্ড।
তাৰপিছত 5 নম্বৰ ৱৰ্ল্ড কাপ 1992 হৈছিলে নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া উইনাৰ হৈছিলে পাকিস্তান আৰু ৰানাৰ্ছ আপ হৈছিলে ইংলেণ্ড তাৰপিছত নেক্সট ৱৰ্ল্ড কাপ 6 নম্বৰ ৱৰ্ল্ড কাপ 1996 ইণ্ডিয়া পাকিস্তান আৰু শ্ৰীলংকাত হৈছিলে উইনাৰ হৈছিলে শ্ৰীলংকা আৰু ৰানাৰ্ছ আপ হৈছিলে অষ্ট্ৰেলিয়া তাৰপিছত নেক্সট 7 নম্বৰ ৱৰ্ল্ড কাপ 1999 হৈছিলে ইংলেণ্ড ৱেলছ আয়াৰলেণ্ড স্কটলেণ্ড আৰু নেদাৰলেণ্ডছত উইনাৰ হৈছিলে অষ্ট্ৰেলিয়া ৰানাৰ্ছ আপ পাকিস্তান আছিলে তাৰপিছত নেক্সট ৱৰ্ল্ড কাপ 8 নম্বৰ ৱৰ্ল্ড কাপ 2003 হৈছিলে সাউথ আফ্ৰিকা জিম্বাবৱে আৰু কেনিয়াত উইনাৰ হৈছিলে অষ্ট্ৰেলিয়া আৰু ৰানাৰ্ছ আপ হৈছিলে ইণ্ডিয়া তাৰপিছত 9 নম্বৰ ৱৰ্ল্ড কাপ 2007 হৈছিলে ৱেষ্ট ইণ্ডিজত উইনাৰ হৈছিলে অষ্ট্ৰেলিয়া ৰানাৰ্ছ আপ হৈছিলে শ্ৰীলংকা তাৰপিছত 2011 হৈছিলে বাংলাদেশ ইণ্ডিয়া আৰু শ্ৰীলংকা উইনাৰ হৈছিলে ইণ্ডিয়া আৰু ৰানাৰ্ছ আপ হৈছিলে শ্ৰীলংকা তাৰপিছত 11 নম্বৰ ৱৰ্ল্ড কাপ 2015 হৈছিলে নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া উইনাৰ হৈছিলে অষ্ট্ৰেলিয়া ৰানাৰ্ছ আপ হৈছিলে নিউজিলেণ্ড তাৰপিছত 2000 এইবাৰ 12 নম্বৰ ৱৰ্ল্ড কাপ আছিল 2019 ইংলেণ্ড আৰু ৱেলছত হৈছিল ইংলেণ্ড জয়ী হ'ল আৰু ৰানাৰ্ছ আপ হৈছিলে নিউজিলেণ্ড ইয়াৰ উপৰিও আৰু কেইটামান 2019 ৱৰ্ল্ড কাপৰ লগত জড়িত তো এইবাৰ টোটেল মেচ খেলিছিল 48 আৰু পাৰ্টিচিপেট কাণ্ট্ৰি আছিল 10টা তাৰ থিম সং আছিল ষ্টেণ্ড বাই তো এইকেইটা মনত ৰাখিব তো এইখিনি আছিল আজি আমাৰ ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব ধন্যবাদ